हेलो दोस्तों वेलकम बैक टू माय चैनल और आज कथा पातिम आपनालोकर लगत 2020 HLC रिजल्ट केতিয়া হ'ব गाइस सकल आपनालोकर हातत आरो बाकी আছে আৰু কেইটামান দিন আপোনালোকে সকলোৱে অপেক্ষা কৰি আছে ৰিজাল্টৰ বাবে তো মই জনাই দিও আপোনালোকক যে ৰিজাল্ট খুব শীঘ্ৰেই আহি আছে কাৰণ বহি যোৱা সম্পূৰ্ণখিনি হৈ গৈছে আৰু सेवा तरफर পৰা জনাই দিয়া হৈছে যে জুনৰ দ্বিতীয় সপ্তাহত জনাই দিয়া হ'ব মেট্ৰিকৰ ফলাফল আৰু মেট্ৰিকৰ ফলাফল জনাই দিয়াৰ পিছত 15 দিন পিছত মাৰ্কশ্বিট দিয়া হ'ব গাইস সকল আৰু গ্ৰেজ নম্বৰ বহুতে মোক প্ৰশ্ন কৰিছে যে কমেন্টত সুধিছে যে গ্ৰেজ নম্বৰ দিয়া হ'ব নে নাই এইবাৰ তো গাইস সকল মই আপোনালোকক জনাই দিও এইবাৰ গ্ৰেজ নম্বৰ দিয়া হ'ব যিসকলে সকলোকে দিয়া নহয় যিসকলে ফাৰ্স্ট মাৰ্কৰ পৰা 1-2 নম্বৰ কম পাইছে সেই সকলক দিয়া হ'ব আৰু যিসকলে বেছি পাইছে ফাৰ্স্ট মাৰ্কৰত সেই সকলক দিয়া নহয় কিন্তু প্ৰেক্টিকেল মাৰ্ক সকলোকে দিয়া হয় কাৰণ এই প্ৰেক্টিকেল মাৰ্কটো স্কুলৰ পৰা দিয়া হয় সেইবাৰ সকলোকে দিয়া হয় কাৰোবাক দিয়া হয় আগতে আছিল 20 মাৰ্ক আৰু এতিয়া হৈছে 10 মাৰ্ক এতিয়া আৰু কাৰোবাক দি আছে 7 মাৰ্ক 8 মাৰ্ক এনেকুৱা চাই দিয়া যি যিমান মাৰ্ক পাইছে সেই মাৰ্কৰ চাই এই প্ৰেক্টিকেল মাৰ্কটো দিয়া হয় সো গাইস আপোনালোকে আৰু বহুত ভিডিও দেখিব পাৰে তাত কোৱা হৈছে যে এইবাৰ সকলোকে 2020 ত সকলোকে সেইটো ৰেচন মই সম্পূৰ্ণ এইটো সেৱাৰ তৰফৰ পৰা জনাই দিয়া হৈছে গাইস সকল আপোনালোকে এইবিলাক বিশ্বাস কৰিব নালাগে আৰু চিন্তা কৰিব নালাগে আপোনালোকে নিশ্চিত থাকক আপোনালোকৰ আগৰ নিচিনা ৰিজাল্ট হ'ব সো গাইস আৰু এটা কথা আপোনালোকে বহুতে মানে বয় খাই আছে যে ৰিজাল্ট কি হয় ৰিজাল্ট আপোনালোকে বয় খাব নালাগে গাইস সকল কাৰণ যি হোৱাৰ হৈ গৈছে এতিয়া আহি আছে আগতে কি কৰিব সেইটো তো গাইস সকল বহুতে ভাবি আছে যদি ৰিজাল্টত মই মানে পাস কৰো তেনে হলে কিহত এডমিশন লম কি কৰিম আৰু সায়েন্সত পঢ়িম নে কমাৰ্চত পঢ়িম সেইটো আপোনালোকে নিজে ডিসিশনটো লৈ ল'ব কাৰণ আপোনালোকৰ মনটো যেটো কয় যে সায়েন্সত সেইটো লৈ ল'ব লাগে কাৰণ মনত যদি আহে মই কমাৰ্চত পঢ়িম বা বিজনেস কৰিম তেনেকুৱা যদি সেইটো ভাবে যে মই নোৱাৰিম তেনেকুৱা সায়েন্সত নোৱাৰিম সেইটো ভাবিব নালাগে যদি মনত আহিছে তেনে হলে এডমিশন সায়েন্সত লৈ লওক কাৰণ সায়েন্সত পঢ়িলে যদি ডাক্তৰ হ'বৰ মন আছে বা ইঞ্জিনিয়াৰ হ'ব মন আছে তেনে হলে সায়েন্সতে এডমিশন লওক কাৰণ আৰ্টছত আৰু কমাৰ্চত পঢ়ি আপোনালোক ডাক্তৰ আৰু ইঞ্জিনিয়াৰ হ'ব নোৱাৰে সেইটোৱে কথা আৰু আপোনালোক আৰু এটা কথা জনাই দিও গাইস সকল আপোনালোকে যদি এতিয়া ঘৰত বহি আছে একো কাম নাই লকডাউন চলি আছে ঘৰৰ পৰা বাহিৰত ওলাব নোৱাৰি তো সেই ক্ষেত্ৰত আপোনালোকে ঘৰত যদি ফাৰ্স্ট ইয়াৰত আছে তেনে হলে ঘৰত বহি হাই সেকেন্ডাৰী কিতাপ পঢ়িব পাৰে যদি কাৰোবাৰ কিতাপ আছে ঘৰত বহি কিতাপ পঢ়িব পাৰে আৰু যদি ক্লাস 10 নত তেনে হলে ফাৰ্স্ট ইয়াৰৰ কিতাপ পঢ়ি এতিয়াই আৰম্ভ কৰি দিয়ক তেনে হলে আগত যেতিয়া পঢ়াৰ সময় হ'ব তেতিয়া বহুতখিনি আপোনালোকৰ হেল্প হ'ব তো গাইস সকল আজি ভিডিওটো এইখিনিতে সমাপ্ত কৰিছো যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনে হলে সাবস্ক্ৰাইব কৰি লওক কাৰণ সাবস্ক্ৰাইব কৰিলে মই যেতিয়া নতুন ভিডিও আপলোড কৰিম তেতিয়াই আপুনি সকলোৰে আগত ভিডিও পাব গাইস সকল তেনে হলে বাই জয় আই অসম